আছে এই সমস্যাখিনি সমাধান কৰিবলৈ ইতিমধ্যে দিয়া হৈছে সেইমতে কাম আৰম্ভ কৰিব আৰু সমাধান হ'ব যিখিনি অভিযোগ আমি পাইছোঁ সেই অভিযোগখিনিৰ ব্যৱস্থা ল'বলৈ ইতিমধ্যে দিয়া হৈছে আৰু কামো আৰম্ভ কৰিছে মেডিকেল কলেজ কেতিয়ালৈকে মইতো প্ৰথমতে ক'লোঁ যে এইবাৰ নেশ্যনেল মেডিকেল কাউন্সিলত আমি আবেদন কৰিছোঁ ৰাজ্য চৰকাৰে অহা শিক্ষাবৰ্ষৰ পৰা কোকৰাঝাৰ মেডিকেল কলেজত পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে গতিকে এই গোটেই বিষয়টো তেওঁলোকৰ কৰ্তৃত্বত আছে তেওঁলোকে ইয়াক ইনস্পেকশ্যন কৰিব আৰু ইনস্পেকশ্যন কৰি তেওঁলোকে আমাক অনুমতি দিব এতিয়া আমি আশা কৰিছোঁ যে অনুমতি পাম তথাপিও তাৰ যিখিনি চৰ্ত পূৰণ কৰিব লাগে সেই চৰ্তখিনি যাতে পূৰণ হয় তাৰ কাৰণে আমি গোটেই তন্নতন্নকৈ গোটেইখিনি কাম কেনেকৈ আগবঢ়াই নিব পৰা যাব ইনস্পেকশ্যনৰ আগলৈকে আগে আমি যাতে সেইখিনি সম্পূৰ্ণ কৰিব পাৰোঁ সেই গোটেই ব্যৱস্থাটোৰ কাৰণে আজি আমি কোকৰাঝাৰত আহি এইখিনি চোৱা চিতা কৰিছোঁ খালী হৈ থকাৰ কাৰণ কেইবাটাও সেইটো ৰাজহুৱাকৈ জনাও ভাল কিয় আমি আজি 2 মাহ আগতে এই সকলো পদবিলাক পূৰণ কৰিছিলোঁ মানে জইণ্ট ডাইৰেক্টৰ বা সেই পৰ্যায়ৰ কিন্তু 14 ঠাইত খালী হৈ গ'ল তেওঁলোকে 2 মাহ 2.5 মাহৰ ভিতৰতে সকলো ৰিটায়াৰ কৰিলে পিছত যিখিনি এতিয়া প্ৰমোশ্যন দিব লগা ব্যক্তি আছে এজনে তেখেতৰ যিটো পোষ্ট সেই পোষ্টটোত 2 বছৰ চাকৰি কৰিলেহে ইটো পোষ্টলৈ প্ৰমোশ্যন পাব পাৰে এইটো আগৰ মানে আইনগত ব্যৱস্থা এতিয়া আমি চেষ্টা কৰিছোঁ যে এবছৰৰ ওপৰ হ'লেই যাতে আমি প্ৰমোশ্যন দিব পাৰোঁ তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত কেবিনেটত এই বিষয়টো আনিবলৈ বিচাৰিছোঁ আমি ভাবিছোঁ সেইটো অনুমতি পালে অহা 10-15 দিনৰ ভিতৰত আমাৰ এই খালী হৈ থকা পোষ্টবিলাক সেই পৰ্যায়ৰ মানে জইণ্ট ডাইৰেক্টৰ পৰ্যায়ৰ পোষ্টবিলাক সম্পূৰ্ণ হ'ব পিছত আমি আপোনালোকে জানে আজি কিছুদিন আগতে আমি ছিনিয়ৰ MNH পোষ্টবিলাক প্ৰমোশ্যন দি SDMলৈ দিলোঁ সেই পোষ্টবিলাক SDM হিচাপে য'ত খালী আছিল সেইখিনি সম্পূৰ্ণ হ'ল আজি আমাৰ MNHৰ পৰা ছিনিয়ৰ MNHলৈ প্ৰমোশ্যন হ'বৰ কাৰণে আজি আমাৰ DPC বহিছে আজি প্ৰায় 200-250-300 ডক্টৰৰ প্ৰমোশ্যন হ'ব ফাইনেল হ'ব তেতিয়া